আজি আমি ক্লাছ 10 সমান্তৰ প্ৰগতি চেপ্টাৰৰ এক্সাৰসাইজ 5.2 উদাহৰণ 3 আৰু 5 এটো ভিডিওত আমি আলোচনা কৰিম। উদাহৰণ 3 দি আছে আমাৰ 2,7,12 ডটৰ সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা। ইয়াতে 10তম পদ উলিয়াব দিছে। অতি সহজ কোশ্চেন। ইয়াতে প্ৰথম পদ দি আছে আমাৰ given সিজি দি আছে এটো লিখি দিয়া। given a = কি হ'ব 2, d = d কেনেকৈ বাহিৰ কৰিবা যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস 7 ৰ পৰা যদি 2 মাইনাস কৰা কি হ'ব 5, a 10 10তম পদ উলিয়াব লাগে। আমি কি জানো we know a 10 = a plus 9d 10তম পদৰ সূত্ৰটো এটা আছিল আমাৰ a plus 9d। এর মান বহাই দিয়া 2 plus 9 into d এর মান কি আছে আমার 5 is equal to 2 plus 9 লগত 5 পূরণ করে দিয়া কি হবে 45 যোগ করে দিয়া কি হবে 47 এর থেকে 10তম পদটো 47। উদাহরণ 5 দি আছে আমাৰ এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা। কি দি আছে আমাৰ তৃতীয় পদ দি আছে given দি আছে a3 = 5 a3 ক আমি কি লিখিব পাৰো a plus 2d = 5 এটো এক নম্বৰ সমীকৰণ দিয়া। তাৰ পিছত কি দি আছে সপ্তম পদ 9 হলে মানে a7 কি দি আছে আমাৰ 9 a7 ক আমি কি লিখিব পাৰো a plus 6d = 9 এটো 2 নম্বৰ সমীকৰণ দিয়া। এতিয়া সমীকৰণ 1 ৰ পৰা 2 মাইনাস কৰি দিয়া। সমীকৰণ 1 - 2 সমীকরণ 1 কি আছে এইফালে কি আছে আমার a plus 2d লিখি দিয়া a plus 2d মাইনাস 2 নম্বর সমীকরণ এইফালে কি আছে আমার a plus 6d মাইনাস a plus 6d equal to 5 minus 9 और a plus 2d এই মাইনাসৰ লগত এইখিনি টাইম কি আছে আমাৰ পূৰণ হৈ আছে মাইনাস ইয়াত একো নাই মানে কি আছে প্লাস মাইনাস এ প্লাস কি হবে মাইনাস এ প্লাস এ মাইনাস ইকুয়াল টু 5 ৰ পৰা যদি 9 মাইনাস কৰা কম সংখ্যাৰ পৰা যদি বেছি সংখ্যা মাইনাস কৰা আগত কি আহে আমাৰ এটা মাইনাস আহে যে 9 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব 4 a পজিটিভ a নেগেটিভ ক্যান্সেল দুটা d ৰ পৰা যদি 6টা d মাইনাস কৰা কি হবে -4d = -4 মাইনাস মাইনাস ক্যান্সেল করে দিয়া d = 4/4 और d = কি হবে 4 4 মাজত কেইবাৰ যাব একবাৰ d ৰ মান কিমান আহিল 1 এতিয়া d ৰ মান সমীকৰণ 1 ত বহাই দিয়া d ৰ মান সমীকরণ 1 ত বহুৱাই পাওঁ। 1 নম্বৰ সমীকরণ কি আছে a plus 2 into d ৰ মান কিমান আহিছে 1 = 5 और a = 5 দুৰে গুণ কি হ'ব 2 যদি হিফালে লৈ যোৱা কি হ'ব মাইনাস और a = কি হ'ব 5 ৰ পৰা 2 মাইনাস কৰিলে কিমান আহে 3 কি বাহিৰ কৰিব লাগে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতি কি হ'ব তেতিয়া হলে এর থেকে AP2 হল AP মানে আমার সমান্তৰ প্ৰগতি অ্যারিথমেটিক প্রোগ্রেশন AP2 হল প্রথম পদ কি আহিল 3 আমার ডিফারেন্সটো কি আছে আমার 1 দ্বিতীয় পদ কি হ'ব তেতিয়া হলে 1 যোগ কৰি দিয়া 3 + 1 কি হ'ব 4 তাৰ পিছত 1 যোগ কৰা কি হ'ব 5 এনেকৈ গৈ থাকিব